নমস্কাৰ বন্ধুসকল, আজি আকৌ নতুন এটা ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। ভিডিঅ'টো আপোনাৰ ওচৰলৈ না ওচৰলৈ মাতটো তাৰমানে নুশুনে। এইটো মই ভিডিঅ'ত যিকোনো ভিডিঅ' দিলে মই মাতটো তাৰমানে শুনা নাপায়, এইকাৰণে অলপ ওচৰৰ পৰা মাৰিবা মোক ভিডিঅ'টো হা। আৰু এইফালে শুনাচোন, হাঁহি নাথাকিবা। আৰু বুলি ভাত দিছে, পানী দিয়া ভাত। আজি তাৰমানে পানী দিয়া ভাত খাম, বুজিলে? এই আজি পানী দিয়া ভাত খাম। আৰু ইয়াক কি বুলি কয়, লংকা চানা। এইফালে মইচোন দেখা, এই লংকা চানা আৰু কি বুলি কয় বুট, বুট লংকা চানা বুট আছে। আৰু এয়া আলু ভাজি, আৰু কি বুলি কয় এইটো কি বুলি কয় নেমু, কাজি নেমু। আৰু এইফালে আলু, এইফালে বনোৱাচোন। এইফালে কি বুলি কয় এইটো আলু আৰু পিঁয়াজ আৰু ভোট জলকীয়া দি পেলাই পিটিকা বনাই আছে। আৰু কেনেকৈ খাওঁ কি গোটেইখিনি মই দেখুৱাই, কেনেকৈ খাওঁ ইফালে মৰা, কেনেকৈ খাওঁ কি কৰোঁ মই গোটেইখিনি দেখুৱাই আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আজি আকৌ তাৰমানে কি হ'ল, এতিয়া খাবলৈ আৰম্ভ কৰিছোঁ। কেনেকৈ চাওঁচোন, খাই থাকিম নহয়, দেখুৱাই দিবা দে হা। আলু পিটিকা আৰু এই ভোট জলকীয়াটো সানি লওঁ অলপ সানিলে ভাল লাগে মানে। সানি দিছোঁ পিঁয়াজটো, একদম এই বুট মাৰটো চলি মৰা বুটখিনি, এয়া কি বুলি কয় আলু ভাজি। এতিয়া মই খাম, এতিয়া খাবলৈ আৰম্ভ কৰিছোঁ। কৃষ্ণ তাত এটা ভাত থাকে সোমাই গৈছে, সেইটো ক'ব লাগে। দেখুৱাই দে ৰাতিকেইটা নহ'লে ৰাতিপুৱা ৰিচেণ্টলি খাই হৈ গ'ল ধুনীয়াকৈ, বঢ়িয়া লাগিল খাই পেলাই, একদম সুন্দৰ লাগিল। পানীঢালা ভাত খাই বহুত ভাল লাগে দেই, এনেকুৱা ভাল লাগিছে নহয় মই কি ক'ম আৰু, একদম ক'বলৈ ভাষা নাই। মাছ মাংস তেহেলে যাওক, এতিয়া গৰম দিনত পানীঢালা ভাত খালে একদম বহুত ভাল হয়। আৰু বহুত অসুখ বিসুখৰ কাৰণেও ভাল হয় এই পানীঢালা ভাত খালে। বোলে মাছ মাংস কৰি ভাত খাই পেলাই মানুহে ভিডিঅ' দিব, কিছুমানে কিবা দিব, সেইটো নহয়। মাছ মাংসও চবেই খাব লাগে, কমাই খাব লাগে, বহুত খাব লাগে, আৰু সেইটো হয়। সেইকাৰণে মই আজি পানীঢালা ভাতে খাইছোঁ, একদম মজা। আগতো মই পানীঢালা ভাত খোৱা ভিডিঅ' দিছোঁ, আজিও এইটো দিলোঁ ভিডিঅ' চাব। সেইটোৱে চাব বুলি ক'লোঁ, অনুৰোধ জনালোঁ। নমস্কাৰ, আজিলৈ এইচ ভিডিঅ'।